তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ মই পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালোঁ। তো আজি ভিডিঅ' বনোৱাৰ বিশেষ বহুত দিন হ'ল ভিডিঅ' বনোৱাই নাই। আজি বনোৱাৰ বিশেষ কাৰণ হ'ল এই লগৰজন অনুপ, মোৰ বেষ্ট ফ্ৰেণ্ড, ইউটিউবত দেখাই পাই থাকে মোৰ ভিডিঅ'ত। চ' তাৰ আজি বাৰ্থডে, সেই উপলক্ষে আজি ভাবিছোঁ দুটাই প্লেন এটা বনাইছোঁ, গছপুলি লগাম মানে এঠাইত, এই জেগা আছে বাৰু, গম পাব ক'ত লগাম। তো এতিয়া মই আহিলেকৈ তাৰ ৰুম পালোহি, তাৰ এইটো অফিচৰ ৰুম নহয় বাৰু, ই ইয়াতে থাকে। চ' এতিয়া দুটাই আহিছোঁ, দুটাই প্লেন কৰিছোঁ। এইজন এতিয়া গছপুলি কালেক্ট কৰি থৈ দিছোঁ। চ' তাৰপৰা এতিয়া হেৰি গছপুলি লৈ লগাম আৰু। অনুপ ব'লা ব'লা, হেপী বাৰ্থডে। সকলোৱে কমেণ্টত লিখি দিব হা, হেপী বাৰ্থডে আমাৰ অনুপ ভাই। তো ব'লক এতিয়া ওলাই দিওঁ আৰু ইয়াৰ পৰা। এইটোৱে তাৰ অফিচটো, পাব্লিক হেল্থৰ। চ' ছাৰৰ লগত ওলাই দিওঁ। এনেকুৱা এতিয়া বকুল গছ বিচাৰিছোঁ, বকুল গছ নাপাম নেকি। তো এতিয়া বকুল গছ যদি নাপাওঁ, তেনেকৈ ভাল গছে আছে বোলে। চ' তাকে এতিয়া কি হয় আৰু, গৈ চাওঁ। গছ ভাল গছে লগাম বাৰু। তো ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক গাইছ, তেতিয়াহে মজাটো পাব। বাৰ্থডে বয় আজি ৰাতিলৈ পাৰ্টিটো তেওঁ হ'ব বাৰু, বাৰ্থডে বুলি স্পেচিয়েলকৈ পাৰ্টি এটা। তো বাৰ্থডে বুলি আমাৰ অলপ পাৰ্টি নিদিলে হ'ব জানো। এতিয়া ঘৰত অনুপ ভাই ঘৰত ৰখিম এতিয়া। কি মাত দি আছে, কি এইটো মাত দিয়ে কিবা থামকৈ ফুটে। অনুপ ভাই ঘৰ এইটো। চ' এতিয়া দা চা লৈ লওঁ, দা এখন ল'বা, তাৰপৰা মোনা এটা লৈ ল'লোঁ। কোৰখন লাগিব ন গাঁত খান্দিবলৈ, আৰু মোনাটো ইয়াত মানে পুলিখিনি লৈ আহিম। তো ৰাইজ আহি আছোঁ এতিয়া, কোৰটো লৈ হাতত দি যায়। এইটো ৰাস্তাই গৈ আছোঁ, এইটো ৰাস্তাই আগতে আগত আছে। তোমাক আৰু দেখাই যাম বাৰু, তাৰপিছত পুলিখিনি আনি এনেকৈ লগামগৈ। তো ৰাইজ আহি এতিয়া আহি পাম আৰু। মিত্ৰ ভাই এতিয়া তাত আছে গছ, সেইকেইডাল এডাল গছে যে, এডাল গছ মানে গছ পুলি ধেৰ আছে, এডাল গছৰ যে। চ' আমি বকুল পুলি চাই আছোঁ, বকুল পুলি পাওঁ কি নাপাওঁ। ওচৰতে নাৰ্চাৰী এখন আছে, ওচৰলৈ পিছত তালৈকে গৈ আছোঁ। চাওঁ তাত পাওঁ যদি, তাৰপৰা ভাল গছ লৈ আহিমগৈ। বৰ্তাই বহি আছে। বকুল গছ এখন ভকচঙৰ চইল অফিচ হয় আমাৰ ভকচং এৰিয়া। তো কিবা কিবি ভাল গছ লগা হ'লে আনিব পাৰে ইয়াৰ পৰা। মিত্ৰ ভাইৰ লগত আহিছোঁ। এই বতাহজনৰ কৈছে তেনেকৈ এতিয়া গছ নাই, তাৰমানে নতুনকৈ আকৌ আনিবহে যে, এতিয়া লগাবহে। তো এই বতাহজনে দেখাব লৈ গৈ আছে, চাওঁ বাৰু পচন্দ লাগিলে লৈ যাম ন। আমাৰ অনুপ ভাই পাৰ্টি দিব লাগিব, চাহ কাৰণে লাগে বাৰু। কি গছ বোলে? ৰেণ্টি গছ ন, ৰেণ্টি গছ। এইটো ৰেণ্টি গছ বহুত ডাঙৰ হয়, জোপোহা কি বুলি কয়, জীয়াবলৈ কাৰণে ভাল আৰু ভাল জেগাত। তো তাকে লৈ ল'লোঁ। অঁ এনেই বেলেগ গছ আছিলে আগতে, চ' এতিয়া নাই। ইয়াৰ ল'ব গছ, ইয়াৰ ল'ব পুলি ন, চাহ পুলি হয়, চাহ গছৰ। তো নিব পাৰে ইয়াৰ পৰা চাহ পুলি যদি দৰকাৰ হয়, কোনোবা ভকচঙৰ যদি ওচৰে পাঁজৰে নিব বিচাৰে। অঁ বোলে লগাই দিওঁগৈ। এইখনে চইল ডিপাৰ্টমেণ্ট হয় আমাৰ ভকচঙৰ ৱেষ্ট কেবেঙৰ। ইয়াৰ ওচৰত কাৰোবাৰ দৰকাৰ হ'লে নিবহি পাৰে ইয়াৰ পৰা। লৈ ল'লোঁ। আমাৰ লগৰকেইজন আছে, এখন আমাৰ থেংক ইউ, আগৰবাৰ কৈছোঁ থেংক ইউ। চইল অফিচ আমাৰ ওচৰে হয়। তো যাওঁ, ওলাই দিওঁ পৰা। এই যিখিনি গা আছে সেইখিনি নালাগে নহয়। লৈ ল'লোঁ আৰু যাওঁতে দাদা আহি পালোঁ মেইন য'ত লগাম বুলি আহিছিলোঁ। ত' ইয়াৰ পৰাই লগাই যাওঁ বুলি ভাবিছোঁ। এইখন জাতীয় বিদ্যালয় স্কুল আছে এখন, তাৰপৰা এদিকে গছ গছনি নাই কোনো ৰাস্তাত। ভাই এতিয়া ভিডিঅ' কৰিব, সি কাম নকৰে, এলেহুৱা। কাম কৰোঁ মই। চইল ডিপাৰ্টমেণ্টৰ এইবিলাক কোনে আনি দিব গৈছে কচোন? এইবিলাক
ছোৱালী ডিপাৰ্টমেণ্ট নহয় ছোৱালী ডিপাৰ্টমেণ্টৰ কথা নকবি দে এইটো খুলি দিওঁ ন অঁ তো ফাৰ্ষ্ট পুলিডাল ইয়ে লগাওক বাৰু ইয়াৰে জগা দিম তো লগাই দিম আৰু সেয়া এটা কৰি ল কৃষ্ণ প্ৰভু যাতে ডাঙৰ হওক আৰু দেই অলপ বুজি নাপায় যে গৰু চৌ আনিব হয় এতিয়াতো গৰু চৌ এৰণীয়া এৰা দি নহয় বুজিছোঁ ভাল লগা দেই আমাৰ অংকুৰ ডাঙৰীয়া লগাইছে আহি আছে বুলি মোৰ বাৰ্থডেত আৰু একেলগে কাটিব লাগিব মোৰ বাৰ্থডেত আৰু তাৰ বাৰ্থডে আছে আহি আছে নকওঁ আৰু কেতিয়া ছাছপেঞ্চ অলপ থাকক পিছত লাহেকৈ গম পাব যাতে মানুহে যাতে একো লাৰি নিদিয়ে আৰু গছডাল তো গাইজ কমেণ্ট কৰিব কেনেকুৱা আমি ভাল কাম কৰিছোঁ নে বেয়া কাম কৰিছোঁ তো কেনেকুৱা আপোনালোকেও পাৰে যদি কৰিব এনেকৈ তো আমাৰ এটকাও যোৱা নাই পইচা যোৱা নাই ইয়াৰ খালি এদিন অলপ সময় উলিয়াইছোঁ এদিনৰ ন তো তেনেকৈ এতিয়া আমি নাৰ্চাৰীৰ পৰা লৈ আহিছোঁ ইয়াৰ ছইল অফিচৰ পৰা ফ্ৰীতে দিছে এনেকৈ লগাম বুলি কোৱাৰ কাৰণে তো আজি বাৰ্থডে বুলি লগৰজনৰ গম পাইছে তাৰ বাৰ্থডে উপলক্ষে আজি ভাল কাম এইটো কৰোঁ বুলি ওলাই আহিছোঁ আৰু তো গাইজ কেনেকুৱা পাইছে তো আৰু লগাব আছে এইকেইডাল আছে তো এনেকৈ লগাই যাম ভাল জেগা চাইছে হ'ব দিয়ক গাইছ এতিয়া গছ পুলি লগাই বহুত গৰম লাগিছে পানী পিয়া লাগিছে কিন্তু পানী নাই দিওঁ আমি ভুল হৈ গ'ল তো এইফালে অংকুৰে পূৰা ঠাণ্ডাত লাগি আছে আৰু এইফালে গছ পুলি অংকুৰ অলপ হাই দি দিয়া অংকুৰৰ গৰমত অৱস্থা নোহোৱা হৈ গৈছে আৰু এইফালে আৰু অনুপে কি গছ আনিছে এটা বোলে ঘৰত লগাইহি ফুলৰ হয় এইটো কি ফুল কৰিবা মেবি কমল ফুল একো নাহৰ ফুল নহয় ইয়াক নাম নাজানো গছৰ তো যদি আপোনালোকে এইটো গছৰ পুলি নাম জানে তেনেহ'লে কমেণ্ট কৰিব তো এফালে চাব পাৰে বঢ়িয়া হৈ আছে এফালে বৰষুণ আহোঁ অৱস্থা বৰষুণ আহিলেতো ভালেই গছ পুলিকেইটা পানী পাব নাপালে নাই পানী ইয়াত ড্ৰেইনত পানী আছে ইয়াৰ পৰা দি দিম আমি তো বন্ধুসকল এতিয়া লগাই আছোঁ এতিয়া এইখিনি জেগাখিনি হ'ল ইয়াৰ ইয়াত লগাইছোঁ কি বুলি কয় লঠাগুৰি আৰু কমাৰগাঁও এইটো তিনিআলি চ' কোনোবা যদি চাই আছে লঠাগুৰি আৰু কমাৰগাঁও কোনোবা মোৰ দৰ্শক চ' আপোনালোকক এটাই অনুৰোধ কি বুলি কয় ইয়াৰ গছপুলি লগাইছোঁ দেখিছে এডোখৰতে তো এনেকৈ কোনো ওলাই নাহে ন চ' এতিয়া কোনোবাই যদি আহে পানী চানী দিব কেতিয়াবা চাব গৰু চৰু নিদিব ইয়াৰ ওচৰত নহ'লে আৰু ইয়াৰ বাচি উঠাত দিগদাৰ হ'ব ন চ' সেইটোৱে অনুৰোধ আৰু আপোনালোকৰ মাজত আৰু লগাব আছে সেইপিনে লগামগৈ আৰু আমাৰ মিত্ৰ মানুহ পূৰা ঘামি গৈছোঁ ভাগৰ সেই পকাৰত দেখিছে পূৰা আমাৰ সূৰ্য দেৱতা আজিহে পায় না তো গাইছ এতিয়া হৈ গ'ল গছপুলি লগোৱা আৰু দুডাল আছে দুডাল মই ঘৰত লৈ যাম ঘৰত লগাই দিম লগাই হ'ল হা আৰু এডাল লগাম দিয়া এই আৰু নলগাওঁ দুডাল মোক লাগিবই চ' দুডাল আছে ঘৰত লৈ যাম তো গাইছ ইয়াত আমাৰ ওচৰে পাজৰে যোনসকলে চাই আছে চ' সকলোৱে আহে ইয়াত ল'ৰা ছোৱালী এনেকৈ ওলাই আহে ন তো তেনেকৈ এতিয়া দেখিলে কোনোবাই এতিয়া দেখিছে ইয়াতে লগাই দিছোঁ এইটো ৰাস্তাটোত কমাৰগাঁও আৰু এয়া এইটো জাতীয় বিদ্যালয় ৰোড বুলি ক'লে গম পায় এইটো ৰাস্তাতে লগাইছোঁ তো আপোনালোকে যিমান পাৰে পানী চানী ঢালিব যদি গছজোপা যদি কিবা তেনেকৈ শুকাই যোৱাৰ নিচিনা পায় চ' আল কৰিব অলপ তেতিয়া ভাল লাগিব দিয়কচোন বাচি গ'লে আপোনালোকৰ কাৰণে ভাল ৰাইজৰ কাৰণে হয় তো গাইজ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ তাৰপৰা ৰাতি আৰু এটা ভিডিঅ' হৈ আছে বাৰ্থডে স্পেচিয়েল তাৰমানে পাৰ্টি ছাৰপ্ৰাইজ এটা দিম লগৰজনক তো গাইজ নেক্সট ভিডিঅ' আহিব তো নেক্সট ভিডিঅ'ৰ কাৰণে আপোনালোকে যদি নতুন আহিছে কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কৰি লওক আকৌ লগতে বেল আইকনটো দবাই ল'ব তো আজিলৈ বাই বাই এতিয়ালৈ বাই বাই